মায়ালু 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 কাষলে মোৰ দুবাহুৰে মলামটো হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। কিনাতকৈ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ক'ত যাব ওলাইছোঁ আপোনালোকে থাম্বনেইল দেখি নিশ্চয় গম পাইছে। আৰু খবৰ সকলো থাকে এটা শ্বিলঙত যোৱাৰ কাৰণে। তো আজি যাব ওলাইছোঁ। তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকল মোৰ চেনেলৰ নতুন সদস্য তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এইবাৰ প্ৰথম গৈ আছোঁ শ্বিলঙত, আৰু খুব এনজয় হ'ব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, নিশ্চয় ভাল পাব আপোনালোকে ভিডিঅ'টো চাই। যাব ওলালোঁ, মানে ষ্টাৰ্ট দিলোঁ। আমাৰ যাত্ৰা আৰম্ভ হ'ল এতিয়া। বলক যাই থাকোঁ। বৰ্তমান 5টা বাজিছে ৰাতিপুৱা, আৰু গৈ পাওঁতে মানে 2-3 ঘণ্টামান লাগিব চাগে ইয়াৰ পৰা, গুৱাহাটীৰ পৰা। আমি খানাপাৰা গণেশ মন্দিৰটো পালোঁ। ফ্ৰেণ্ডছ, এতিয়া আমি টোল গেট পালোঁ। মোৰ অৱস্থা খুব বেয়া। মই লগতে বমি কৰিলোঁ। আপোনালোকে ইয়ালৈ আহিলে বমিটো লৈ আহিব, কাৰণ ইয়াৰে ৰাস্তাবিলাক পকোৱা ধৰণৰটো, সেইটো কাৰণে মোৰ ঘূৰাব পাৰে। যিবিলাকৰ প্ৰব্লেম নাই তেওঁলোকৰ কথা নাই, কিন্তু মোৰ নিচিনা মানুহবিলাকৰ কাৰণে টেবলেট লোৱা সেইটো ভাল। ফ্ৰেণ্ডছ, মায়ে ভিডিঅ' বনাই আছে। মোৰ গা বেয়া লগাৰ কাৰণে মই ঔষধ খাই শুই আমি আহি কেনে অকণমান ইয়াতে ৰৈছোঁ। এইখিনি ঠাইৰ নাম হৈছে বৰা পানী, আৰু আপোনালোকৰ চাওক কিমান ধুনীয়া ভিউ আছে ইয়াৰ পৰা। চাওক ইমান ধুনীয়া হৈছে ইয়াৰ পৰা।
কিমান মানুহ ৰখিছে ৰখি কিনে ইয়াতে কিমান ধুনীয়া চাই ফ্ৰেণ্ডছ এতিয়া আমি শ্বিলং পালোঁ এতিয়া গৈ আছোঁ ভিতৰত ধাৰণি পথাৰৰ মাজত নিৰুখ উদাই নেৰো যদি ইনো তোক ক'লে হেৰো যদি ইনো তোক ক'লে পাওঁ চেনি চাপি কেনি ধাৰণি পথাৰৰ মাজত নিৰুখ উদাই নেৰো যদি ইনো তোক ক'লে হেৰো ফ্ৰেণ্ডছ দেখিছে আপোনালোকে ইয়াৰ ঘৰবিলাক বহুত ধুনীয়া হয় থাকে মানে এসেনি পিরিতি হইতো করিবি পিরিতি হইতো করিবি বুড়ি হলে বুড়িবি এতিয়া আমি আছো শ্বিলঙত শ্বিলঙৰ মানে চাওক এই খেতি ইয়াত খেতি এইয়া মূলা খেতি এইবিলাক মূলা খেতি আৰু এইবিলাক চাওক ইমান পাহাৰৰ ওপৰতো চাওক কি ধুনীয়া খেতি কৰিছে চাই লওক কি সুন্দৰ ফ্ৰেণ্ডছ আজি দেউতাই হেল্প কৰি দিছে ভিডিঅ' কৰি মই কি ফ্ৰেণ্ডছ আজি দেউতাই হেল্প কৰি দিছে ভিডিঅ' কৰি মই সুন্দর পরিবেশ সুন্দর ইয়াতে এতিয়া আমি কিবা খাই লওঁ ইয়াতে কিন্তু মৈদাম হয় এটা চবতকৈ ওখ ইয়াতে কিবা চাই লওঁ না ফ্ৰেণ্ডছ শ্বিলঙত বস্তুৰ দাম বেছি ইয়াত 10 টকীয়া পানী বটল এটাৰ দাম 15 টকা হয় আৰু ঠাণ্ডাবিলাকৰ 20 টকীয়া ঠাণ্ডা বটলৰ এটা দাম 25 টকা 30 টকা এনেকুৱা ধৰণৰ দাম ইয়াতে উড়িয়া বতা হে উড়িয়া হিকৰে যে পাহাৰৰে সুৰাকে মেঘে মেঘে যাছে হিয়াৰে আদৰ জুৰিটিয়ে বেগে দে শিৰে শিৰে
এতিয়া আমি আহি পাইছোঁ এখন ইয়াতে পাৰ্ক আছে আৰু এটা জিপ লাইন আছে এটা ফ্ৰেণ্ডছ সঁচাকৈ বহুত ধুনীয়া ঠাই হয় এখন আপোনালোকে এবাৰ আহক বহুত ধুনীয়া ঠাই চাই বহুত ভাল লাগিছে আজি আহি ইয়ালৈ মনেৰে মৰম কোনে কিনিব কোনেৰে চেনেহ কোনে জুখিব মনেৰে মৰম কোনে কিনিব কোনেৰে চেনেহ কোনে জুখিব পুৰণি নাযাবি পাব পুৰণি আবাহনি দূৰণি তালে তালে নাচে পখিলা ফ্ৰেণ্ডছ চাওক এতিয়া মেঘখিনি একদম কাষত পোৱাৰ নিচিনা লাগি গৈছে আৰু একো দেখা নাই ইফালে আৰু এই চাওক একদম দেখা নোপোৱাৰ নিচিনা হৈ গৈছে আমি চেৰাপুঞ্জী গৈছিলোঁ আৰু তাতে এটা গুহা আছে পাহাৰৰ মাজে ভিতৰেৰে কালিকে মই যোৱা নাই দেউতা ভিডিঅ' কৰি লৈ আহিছে তাৰ পৰা আৰু আপোনালোকক দেখাইছোঁ এয়া চুৰিটিৰে পাৰ পৰি নিজানতে শ্বিলং বৰষুণ দি আছে আৰু বৰষুণ দিয়াৰ কাৰণে ছাতি খুলি দিছে চব ফ্ৰেণ্ডছ সেয়া নিজৰা কেইটা ইয়াৰ ছেভেন চিষ্টাৰ ফ্ৰেণ্ডছ চেৰাপুঞ্জীৰ আটাইতকৈ বিখ্যাত ৱাটাৰফলছটো হৈছে ছেভেন চিষ্টাৰ ৱাটাৰফল চেৰাপুঞ্জীলৈ আহিলে আপোনালোকে লগত এটা ছাতি লৈ আহিব কাৰণ ইয়াত কোনটো সময়ত কেতিয়া বৰষুণ দি দিয়ে কোনো ধৰিব নোৱাৰি ফ্ৰেণ্ডছ ছেভেন চিষ্টাৰ ৱাটাৰফলছটো 315 মিটাৰমান উচ্চতা শ্বিলং বৰষুণ দি আছে আৰু বৰষুণ দিয়াৰ কাৰণে ছাতি খুলি দিছে চব ফ্ৰেণ্ডছ সেয়া নিজৰা কেইটা ইয়াৰ ছেভেন চিষ্টাৰ ফ্ৰেণ্ডছ চেৰাপুঞ্জীৰ আটাইতকৈ বিখ্যাত ৱাটাৰফলছটো হৈছে ছেভেন চিষ্টাৰ ৱাটাৰফল চেৰাপুঞ্জীলৈ আহিলে আপোনালোকে লগত এটা ছাতি লৈ আহিব কাৰণ ইয়াত কোনটো সময়ত কেতিয়া বৰষুণ দি দিয়ে কোনো ধৰিব নোৱাৰি ফ্ৰেণ্ডছ ছেভেন চিষ্টাৰ ৱাটাৰফলছটো 315 মিটাৰমান উচ্চতা হ'ব আৰু ইয়াতে ধুনীয়াকৈ দেখিছে 7টা নিজৰা একেলগে দেখা পোৱা গৈছে এইটো কাৰণে ছেভেন চিষ্টাৰ নাম দিয়া হৈছে আৰু এখন হৈছে ইক' পাৰ্ক ইয়াৰ পৰাও ছেভেন চিষ্টাৰ গোটেইকেইটা নিজৰা ভালদৰে চাব পাৰি ইয়াৰ পৰা আৰু লগতে ইয়াৰ পৰা এই বাংলাদেশখনো ধুনীয়াকৈ দেখা পোৱা যায় কাৰণ ইয়াৰ এই পাহাৰকেইখনৰ পিছতে ব্ৰহ্মপুত্ৰৰ বালিচৰ এটা আছে তাৰ পাছতে বাংলাদেশৰ বৰ্ডাৰ আছে ধুনীয়াকৈ ইয়াৰ পৰা দেখা পোৱা যায়
আৰু লগতে ইয়াতে পাৰ্কখন আছে। পাৰ্কৰ ইয়াতে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা ধূলা কৰাৰ ব্যৱস্থা আছে। কাষলে মোৰ দুবাহুৰে মলমটো